হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে ৰাভা হাছং সাংস্কৃতিক সমাৰোহ, এখন মেলা য'ত ৰাভা সংস্কৃতিৰ সকলোখিনি বস্তু আছে। সেইটো হৈছে আপোনাৰ ৰাভা ট্ৰেডিশ্যনেল এখন মেলা হয়। ৰেন্দু পেন্দু মেলা বুলিও কোৱা হয় এইখনক। গতিকে আজি প্ৰথমবাৰৰ বাবে আমি গৈ আছোঁ চাবলৈ। আপোনালোকেও আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। এয়া আমি মেলাৰ গেট পালোৱেই, চাওকচোন ধুনীয়াকৈ সজাই থৈছে, ৱেলকাম কৰিছে। আৰু ভিতৰলৈ গৈ বহুত মানুহ আহিছে গাড়ী লৈ, আপোনালোকে দেখা পাব এতিয়া। এয়া দেখিছে ঢেৰ গাড়ী আহিছে, গাড়ী লৈ লৈ মানুহ চাবলৈ আহিছে। আচলতে মেলাখন আগৰ পৰা হয়, কিন্তু মই জনা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে আহিলোঁ আৰু আহি খুবেই ভাল লাগিছে। আপোনালোকক দেখুৱাম সকলোখিনি ট্ৰেডিশ্যনেল। আনকি ইয়াতে যিখিনি মানুহ আহিছে সকলোবোৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে, ৰাভা সংস্কৃতিৰ ড্ৰেছ পিন্ধি আহিছে। মানে দেখি খুবেই ভাল লাগিছে। চ' আপোনালোকে দেখা পাব ইয়াতে চাই থাকিলে। এয়া চাওকচোন, ৰাস্তাত সকলোখিনি মানুহে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ কৰি আহিছে আৰু ভিতৰলৈ গৈও তাত ফাংচন হৈ আছে। ট্ৰেডিশ্যনেল ফাংচন সকলোখিনি ৰাভা জনগোষ্ঠীৰে হয়। আনকি ইয়াতে কাপোৰ কানি মেলাও আছে। কাপোৰ কানি যিমান খোৱা বস্তু আছে সকলোখিনি ৰাভা ট্ৰেডিশ্যনেল মেলা হয়। ৰাভা ট্ৰেডিশ্যনেলৰ বস্তু হয়। গতিকে এয়া ধুনীয়াকৈ গেটখন সজাইছে, চাওকচোন মেলাৰ গেট এইখন। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক। আপোনালোকে চাই খুবেই ভাল পাব মেলাখন। ইয়াত থকা সকলোখিনি বস্তু মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ মাজৰ পৰাও কোনোবা ইয়ালৈ আহিছিলে নেকি ৰেন্দু পেন্দু মেলালৈ? এইটো আচলতে গোৱালপাৰাৰ মাকৰিত হয়। এইখন মেলা চাবলৈ আপোনালোকেও আহিছিলে নেকি? কমেণ্ট কৰি নিশ্চয় জনাব দেই। আৰু এয়া চাওক, ধুনীয়াকৈ ঘৰ সজাইছে। এইবিলাক ঠায়ে ঠায়ে ঘৰ আছে, ঘৰ বনাই থৈছে। মানে হয়তো এইটো ৰেষ্ট হাউচ হয়, কাৰণ দিনটোৰ পৰা সন্ধিয়ালৈকে ফাংচনখন চলি আছিলে। আৰু মানুহৰ ইমান ভিৰ ফাংচন চাবলৈ। ধুনীয়াকৈ ঘৰ সজাই দিছে তাত আৰু চেয়াৰ পাৰি দিছে। আপোনালোকে দেখিলে গম পাব, ধুনীয়াকৈ সজাই থৈছে। আৰু এয়া চাওক, স্ক্ৰীণতো ডান্সবোৰ দেখা গৈ আছে। ট্ৰেডিশ্যনেল ডান্স হয়, স্ক্ৰীণতো দেখা পাব। এতিয়া ডান্সৰ প্ৰগ্ৰেম এটা হ'ব। আমি অকণমান সময় ৰৈ দি তাত ডান্সটো চালোঁ, খুবেই ভাল লাগিছে। এনেকুৱা মেলাত আপোনালোকেও গৈছিল নে কেতিয়াবা? গৈছিল যদি কমেণ্ট কৰি নিশ্চয় জনাব দেই।
আপোনালোকে ডান্সটো চালে ডান্সটো কেনেকুৱা পালে মোক জনাব দেই। আৰু ডান্সটোৰ যোনটো ভাষা সেইটো আচলতে ৰাভা ভাষা হয়। গতিকে ৰাভা ভাষা যিহেতু মই নাজানো, আপোনালোকে যদি কোনোবাই বুজি পাইছে তাৰ অৰ্থ কি, গতিকে মোক জনাই দিব দেই কমেণ্ট কৰি। আৰু এইখন হৈছে মেলা। ইয়াতে সকলোখিনি ট্ৰেডিশ্যনেল বস্তুৱে আছে, আপোনালোকক দেখুৱাম মই, দেখিলে গম পাব। সকলোখিনি ইয়াতে পিন্ধাৰ পৰা আদি কৰি সজোৱা খোৱা সকলোখিনি ট্ৰেডিশ্যনেল বস্তু, ৰাভা ট্ৰেডিশ্যনেল বস্তু হয়। গতিকে চাই খুবেই ভাল লাগিছে। আপোনালোকে কেনেকুৱা পালে জনাবচোন। এয়া হৈছে খোৱা পানীৰ কেনেকৈ আমি সাঁচি ৰাখিব লাগে সেয়া এটা পদ্ধতি দেখুৱাইছে। আৰু এয়া সকলোখিনি ৰাভা জনগোষ্ঠীৰ বস্তু হয়। বাদ্যযন্ত্ৰ সজোৱা বস্তু, এয়া পিন্ধা কাপোৰ পৰ্যন্ত ধুনীয়াকৈ সজাই থৈছে। এইবিলাক মালা, কমৰবান সকলোখিনি ৰাভা ট্ৰেডিশ্যনেল বস্তু হয়। ইমান ধুনীয়া লাগিছে বস্তুবিলাক। এয়া ক'ত মাৰে আপোনালোকে জানেনে? মোক কমেণ্ট কৰি জনাবচোন। আৰু কোনোবা ৰাভা মানুহ ইয়াতে মোৰ ভিডিঅ'টো যদি চাই আছে নিশ্চয় জনাব। আৰু কি বস্তুৰ, কোনটো বস্তুৰ কি নাম মোক জনাব দেই। এয়া হাতেৰে বনোৱা বস্তু। এইবোৰ হাতেৰে বনাইছে। এইবোৰ চাওকচোন, ধুনীয়াকৈ মুখা বনাইছে। আৰু নামবোৰো লিখা আছে ইয়াতে, যমৰাজ, মেঘনাথ, ৰাৱণ, এনেকুৱাকৈ বহুতকেইটা ভগৱানৰে মুখা বনাই থৈছে ইয়াতে। এয়া চাওক, ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ। ল'ব মন যায় কিন্তু পিন্ধিব নেজানো যে, কোনে পিন্ধাই দিব, সেইকাৰণে লোৱা নহ'ল। আৰু এনেই কেইখনমান এনেকুৱা পাজা কয় নেকি, সেই কেইখনমান লৈছোঁ, 3খন লৈছোঁ। কিন্তু বাকী কাপোৰবোৰ পিন্ধিব নেজানো। এয়া নাৰ্চাৰী হয়। নেচাৰেল ফাৰ্মিং, ঘৰতে এইবোৰ ফাৰ্মিং কৰিছে। শাক পাচলি আছে। এইবোৰ আচলতে বিক্ৰী কৰিবৰ কাৰণে নহয়, এনেই সজাই থৈছে মানুহক দেখাবৰ কাৰণে কোনটো বস্তু কেনেকৈ বনাইছে। এয়া নাম কিছুমান আছে, আপোনালোকে হয়তো জানিব কোনোবাই, কিন্তু নামবোৰ পঢ়িহে চাইছোঁ, কি বস্তু হয় নেজানো। এয়া মাছৰুম হয় চাগে, হয়নে নহয় কমেণ্ট কৰি জনাবচোন। আৰু শেষত আমি এখন খোৱা মেলালৈ আহিলোঁ, তাতেই থকা। তাত সকলোখিনি খোৱা বস্তু আছে। চাওকচোন ধুনীয়াকৈ বনাই আছে ইয়াতে। এয়া এইবোৰ কি কওকচোন, এইবোৰ গাহৰি পোৰা, গাহৰি পলু পকা, কেঁকোৰা আৰু মিছা মাছ আছে। যিহেতু মই গাহৰি নাখাওঁ, আপোনালোকে বাৰু খায়নে? খাই যদি জনাবচোন। আৰু এই যে দেখিছে দীঘল দীঘল মিছা মাছকেইটাহে মই খালোঁ। কেইটা মানে 2টা লৈছিলোঁ, বাবু আৰু মই খালোঁ। বাকী ইহঁতে গাহৰি খালে, কেঁকোৰা খালে। কেঁকোৰা অৱশ্যে খাওঁ, কিন্তু তাত খাবলৈ মন নগ'লে মিছা মাছ ভাজি পোৰা দি খালোঁ। আৰু এয়া চাওক, মিছা মাছ খোৱাৰ পিছত আহিছোঁ স্পাইৰেল পটেটো খাবলৈ। ধুনীয়াকৈ বনাই আছে মছলাৰে। এয়া গৰম গৰম স্পাইৰেল পটেটো, খুব সোৱাদ লাগিছে। আৰু এয়া চাওকচোন, মাটিৰ কাপত মছলা দিয়া চাহ, খুবেই ভাল লাগে।
চ' একাপ ল'লোঁ, কিন্তু ইমান বেছি খাব নোৱাৰোঁ কাৰণে এটা সৰু কাপত ভগাই ল'লোঁ। এওঁ আৰু মই খালোঁ। খুবেই টেষ্টি আছিলে চাহখিনি, আৰু চাহখিনি খাই আমি ঘৰলৈ উভতিলোঁ। এয়া মানুহ চাওকচোন, খোৱা মেলাখনতো ইমান মানুহ, মানে ট্ৰেডিশ্যনেল বস্তু হয় যিহেতু, গতিকে মানুহৰ ভিৰ বহুত। আৰু এয়া বাহিৰলৈ ওলাই আহি ইয়াতে কিছুমান খেলা বস্তু আছে, খোৱা বস্তুও আছে। ইয়াত আহি কিয়ানচক আৰু কেনেকৈ বাদ দিওঁ, সি আৰু খেলা বস্তুবিলাক দেখা পাই তাকো লগা হ'ল। এতিয়া চাওকচোন, চাওক সি কি লয়। য'তেই খেলা বস্তু দেখা পায় সেইফালে দৌৰি থাকে সি। এয়া চাওক কি লৈছে। এইটো মানে কেকটাছটো বহুত দিনৰ পৰা কৈ আছিলে সি, কেকটাছ লাগিব, কেকটাছ লাগিব, মোবাইলত দেখা পাই থাকে। চ' আজি থিতাতে পাই গ'ল আৰু এতিয়া এৰি নিদিয়া হৈছে। এতিয়া সি সেইটো দেখা পাই তাক লগা হৈছে। চ' তাৰ কাৰণে এটা কেকটাছ লৈ ল'লোঁ। চ' এয়া বজাৰ লৈ আমি এতিয়া ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।